যেটিকে ৰাইজৰ মাটি ৰাইজৰ হেৰি বহুত ক্ষতি হৈ আছে গতিকে এই বস্তুটো মোৰ মতেদি ভাঙি দিয়াটো মই ভাল বুলি ভাবোঁ কাৰণ কিয় চৰকাৰে এইবিলাখান আচলতে নহওক কিছুমান কৰি তেন ভেকৰ ভাওনাই কৰিছে আচলতে কাৰণ কিয় টাকা থবাৰ তেওঁলোকৰ কিন্তু জাগা নাই তেওঁলোকৰ য'ত টাকা ফেলব লাগে তাত ফেলব পৰা নাই কিন্তু নহওক জাগাত টাকা ফেলি তেন এই কৰ্মবিলাখান তাৰমানে বিফল ফালে কৰি আছে তেওঁলোকে গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে আমি জনামতে বিশেষ আমি নাজানো এইটো 2013-14 বৰ্ষত যি MPWSS আঁচনিৰ দ্বাৰা আমাৰ এই পানী যোগান আঁচনিৰ কামটো কৰিলে এইটো আমি ভাবিছিলোঁ যে আমি ইয়াৰ পৰা আমি উপকৃত হ'ম আমি ৰাইজে পানী পাম আৰু আমাৰ যিটো সমস্যা পানীৰ পৰা আমাৰ বেমাৰ আজাৰ হৈছে আমি সেইখিনিৰ পৰা পৰিত্ৰাণ পাম বুলি ভাবিছিলোঁ কিন্তু যিটো দেখা গ'ল আমি যিমানে দিন গৈ আছে সিমানে আমাৰ ইয়াৰ যিটো পাইপ পুতা আছিল আমাৰ ৰাস্তাৰ কাষেৰে পাইপ গৈছিল ইয়াৰ বিভিন্ন পৰ্যায়ত বিভিন্ন কোম্পানীৰ পৰা কাম কৰে আৰু সেই কাম কৰাত আমি দেখা পাইছোঁ যি ইয়াৰ পাইপবোৰ মানে ফিটিং কৰা হৈছিল ঘৰলৈ পানী যোগান দিয়াৰ কাৰণে যি ব্যৱস্থা কৰা হৈছিল এই পাইপবোৰ মানে বেলেগ কোম্পানীৰ কাম কৰোঁতে ফাটি গৈছে ইয়াৰ মানে বিকল হৈ গৈছে তাৰ ফলত মানে এইটো আজিলৈকে দেখা নাপালোঁ যে এইটো সুস্থ হৈ আহিল বা আমি ৰাইজে ইয়াৰ পৰা পানী পাম বুলি এটা পৰিৱেশ হৈ কৰি নুঠিল নিৰ্মাণ সম্পূৰ্ণ সেইটো আজি 4-5 বছৰ হৈ গ'ল এইটো নিৰ্মাণ যিটো হৈ গ'ল আজি বহু বছৰে হ'ল কিন্তু আমি ইয়াৰ পৰা আমি কোনো সুফল নাপালোঁ পানী নাপালোঁ পানী যোগান কৰা কথা আছে আমি যিটো আঁচনি হৈ ৰ'ল ৰাইজৰ ফালৰ পৰা একো সুবিধা নহ'ল আৰু সেইটো নিশ্চয় অপচয় হোৱা বুলি ক'ব লাগিব আৰু আমি ইয়াত দেখা এইটোৱে নহয় আমি এই অঞ্চলত বিভিন্ন এনেকুৱা পানী যোগান আঁচনিৰ কাম কৰিছিল কিন্তু আজিলৈকে এটাও আমি ৰাইজৰ সপক্ষে মানে সফল হোৱা বুলি আমি দেখা নাপালোঁ ঠিক আঁচনিটো আমি গম নাপাওঁ ইমান দূৰ আমি হেৰি কৰা নাই ঠিকাদাৰ আমি ঠিক মানে আমাৰ ইয়াৰ লোকেল নহয় বাহিৰৰ পৰা অনা হৈছে হয় এইটো যিহেতু মানে বিফল হৈছে আমি সেই পক্ষে ক'ব গ'লে আমাৰ মানে মাটি বুলি ক'ব বিশেষ আমাৰ সমাজৰ নাই গতিকে আমাৰ এনে মাটি অলপ মানে ইয়াতে আমাৰ মানে ৰাইজৰ পৰা মানে ক্ষতি হৈছে বুলি ভাবিছোঁ আমি মাটিখিনি আমাৰ বেলেগ কামত লাগিলহেঁতেন আৰু এটা আমি গম পাইছোঁ এটা নতুনকৈ এটা আৰু যি আমাৰ JJM আঁচনি আছে JJM আঁচনিৰ দ্বাৰা এটা আৰু এই মানে পানীৰ আঁচনি আহি আছে আৰু সেইটো আমি ভাবিছোঁ আমি এইখিনিতে কৰিম বুলি ভাবিছোঁ যদি এইটোৰ পৰা আমিতো সফল নহ'ল গতিকে আমি এইটোৰ ওচৰতে এইটো কি হয় কি নহয় আমি সেইটো বিশেষ আমি গুৰুত্ব দিয়া নাই আমি এখন কমিটি কৰি আৰু এই যিটো আঁচনি আহিছে আমি ইয়াতে কৰিম বুলি ভাবিছোঁ এইটো ভাঙা আমি ঠিক ভাবা নাই আমি ইয়াৰ ওচৰতে কৰিম কিয় ক্ষতি হ'লে আমিতো কোম্পানী তেওঁলোকে জানিব কেনেধৰণে কৰিব পাৰি কিন্তু আমি এইটো আমাৰ কাৰণে মানে নালাগে বুলি ভাবিছোঁ আৰু এইটো এনে মাটিখিনি পৰি থাকিল